গাইজ বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদতে ময়ো ভালে আছোঁ। কেইদিনমান মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ব্লগ এটা আপলোড কৰিম বুলি ভাবিছোঁ আৰু আশা কৰোঁ আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিয়ে। আজি ব্লগটো আৰম্ভ কৰোঁ, আহক। কি ধুনীয়া পৰিৱেশ, সেইফালে চবফালে বাগান আৰু পৰিৱেশটো ধুনীয়া, কি মজা লাগিছে। এয়া গৰু চৰি আছে, লগতে এইটো টঙি হয়। হেল্ল' গাইজ, আমি বৰ্তমান পালোহি তলাগুৰি বাগানৰ সমাজত আৰু প্ৰায় 4 কিলোমিটাৰমান মাজত আছোঁ আৰু আগলৈ দেখাবলৈ চেষ্টা কৰিম। আহক আমি আৰু অলপ আগলৈ যাওঁ। হেল্ল' গাইজ, আহি আমি পাকঘৰ এটা পালোহি। পাকঘৰটোৰ মাজতে ৰৈছোঁ আৰু 4.5 কিলোমিটাৰমান দূৰ পালোহি। তাৰপিছত ইয়াতকৈ আগলৈ নাযাওঁ বুলি ভাবিছোঁ আৰু বহুত ৰ'দটো দি আছিলে। এতিয়া অকণমান ৰ'দটো ৰৈ দিলোঁ, ৰ'দটো অলপ নাইকিয়া হৈ গ'ল আৰু ইয়াতকৈ আৰু আঁতৰলৈ নাযাওঁগৈ। আকৌ খোজকাঢ়ি যোৱা কথা আছে আৰু চাইকেল একো হোৱা নাই। আমি বৰ্তমান খোজকাঢ়ি আহি আছোঁ। তাৰপিছত এতিয়া আমি ইয়াতে সামৰণি মাৰিছোঁ। অ'কে, বাই।